এয়া আজি স্কুলৰ প্ৰথম দিন ছাত্ৰ ছাত্ৰীসকলক ড্ৰয়িং আৰু পেইণ্টিং কৰিবৰ বাবে যিখিনি প্ৰয়োজনীয় বস্তু তাৰ এটা সম্যক জ্ঞান দিবলৈ মই বস্তুখিনি গোটাই লৈছোঁ আৰু ৰুমটো এয়া অলপ পুৰণি পেইণ্টিং আছিলে সেইখিনিকে মই অকণমান ৱালত হেং কৰি দিছোঁ। বিষ হৈছে এই বিষটো যাব লাগিব, এই বিষটো গ'লেহে ছবি আঁকিব পাৰিবা। ঠিক আছে, খালি এখন ইমান ফুললৈকে দাঙিব নালাগে, একদম সমানত। এইখিনি বিষাইছে নাই? এইখিনি বিষাইছে নাই? বিষাইছে? এই বিষখিনি যাব লাগিব, তেতিয়া আমি ছবি আঁকিব পাৰিম। তেতিয়া আমাৰ হাতবিলাক ফ্ৰী হ'ব, গম পালা? এনেকৈ কৰি থাকা। হ'ল, এবাৰ ৰখা, এবাৰ ৰখা, এবাৰ এনেকৈ কৰা। এইটো এই তিনিটা আঙুলি চিধা ওপৰলৈ, তাৰপিছত এই বুঢ়া আঙুলি আৰু এই তৰ্জনী আঙুলি এনেকৈ চিধা চিধা হৈছে নাই? বেছি ওপৰত আছে তোমাৰ। হৈছে নাই চব? তুমি চিধা কৰা, চিধাকৈ। সেই তাৰ বিষাইছে হাতখন। এতিয়া এইটো এনেকৈ, তাৰপিছত এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো। 1 2 3 4, 1 2 3 4, এনেকৈ কৰি থাকা, কৰি থাকা। হাতখন দিলে ঢিলা হয়, হাতখন ঢিলা নহয়। হাত ঢিলা কৰিলে মানে বিষটো যাব লাগিব, তেতিয়াহে ছবি আঁকিব পাৰিবা দেই। হৈছে? তাৰপিছত এবাৰ এনেকৈ আকৌ, তাৰপিছত এইটো আকৌ। হ'ল? এবাৰ এনেকৈ কৰি থাকা। চিধা চিধাকৈ একদম পুৰা। এবাৰ তললৈ এবাৰ হাতখন বিষাইছে নাই? এইটো বিষাইছে নাই? এবাৰ এনেকৈ কৰি দিয়া। এইডোখৰৰ পৰা এইডোখৰলৈকে গোটেইখিনি একেবাৰে মানে ঢিলা কৰি লোৱা, একেবাৰে ঢিলা দেই। হ'ল? ঠিক আছে, সদায় এইখিনি কৰিব লাগিব। প্ৰাৰ্থনা কৰাৰ পিছত সদায় কৰিব লাগিব, ঠিক আছে? প্ৰথম ক্লাছ হিচাপে তোমালোকক মই ছবি আঁকিবৰ কাৰণে আমাক প্ৰথমতে কি কি বস্তু লাগে আমি সেইখিনি বিষয়ে আলোচনা কৰিম, ঠিক আছে? প্ৰথমতে আমাক কি কি বস্তু লাগে? প্ৰথমতে কি কি লাগে? কি কি বস্তু বুজাইছে কোৱাচোন? প্ৰথমতে আমাক পেন্সিল লাগে, হয় নহয়? প্ৰথমতে আমাক পেন্সিল লাগে, পেন্সিল, হয় নহয়? পেন্সিলৰ ভাগ আছে। পেন্সিলৰ আমাৰ পেন্সিল আৰম্ভণি ধৰা হওক HB, তাৰপিছত আহিব 2B, তাৰপিছত আহিব 3B, তাৰপিছত আহিব 4B, তাৰপিছত আহিব 5B, তাৰপিছত 6B, 7B, 8B, 9B, 10B, 11B, 12B। তাৰ মানে কথা হ'ল কি HB টো অকণমান পাতলকৈ ধৰে আৰু ইয়াৰ পেন্সিলৰ হেৰিটো ভিতৰৰ হেৰিটো অংশখিনি অকণমান পাতল, মানে খুব পাতলকৈ ধৰে। এইটো আমি যেনেকৈ ওপৰলৈ গৈ থাকিম তেনেকৈ মানে ডাঠ হৈ গৈ থাকিব। তাৰমানে HB টো অলপ পাতল আৰু একেবাৰে শেষত 12B যিটো আছে সেইটো মানে অকণমান মোটা হয়। এইটো 10B হয়, এতিয়া মোৰ 12B টো নাই, এইটো 10B হয়। এইটো ইয়াৰ এইটো শকত, দেখিছা নাই? এইটো শকত আৰু এইটো ডাৰ্ক, মানে অকণমান ডাঠকৈ ধৰে। এইটো তো আমাক এইখিনি কিয় প্ৰয়োজন? এইখিনি আমি যেতিয়া শ্বেডিং কৰিম, যেতিয়া আমি চুলিখিনি আঁকিবৰ কাৰণে আমাক চুলিখিনিৰ কাৰণে আমাক বেছি ডাঠ লাগে, হয় নহয়? তেতিয়া আমি ডাৰ্কটো ইউজ কৰিম। তাতকৈ যদি অকণমান পাতল লাগে তেতিয়া আমি 6B ইউজ কৰিম, নহ'লে 3B। আমি এতিয়া জেনেৰেলি ড্ৰয়িং কৰিবৰ কাৰণে আমি 8B ইউজ কৰোঁ, ইয়াতো 2B ইউজ কৰোঁ, হয় নহয়? এই দুটা বস্তু পেন্সিলটো হৈ গ'ল। তাৰপিছত আমাক ৰবৰটো প্ৰয়োজন হয়। ৰবৰটো প্ৰথম আমাক প্ৰয়োজন হয়। ৰবৰটো কিঞ্চিতহে, আমি আৰ্টিষ্ট হ'বলৈ হ'লে আমি ৰবৰটো
কথা প্ৰথমতে ভাবিব নালাগিব কিন্তু মানে যদি আমাৰ বাইচান্স অকণমান যদি খেলিমেলি হৈ গৈছে বা আমি কেতিয়াবা অকণ নোৱাৰিবৰ কাৰণে কেতিয়াবা ব্যৱহাৰ কৰোঁ কেতিয়াবা এবাৰ মাত্ৰ ৰবৰটোৰ কথা আমি ভাবিবই নালাগে আমি ৰবৰ নোলোৱাকৈ কৰিম বুলি ভাবিব লাগিব ঠিক আছে কিন্তু তথাপিও আমাক প্ৰয়োজন আছে ৰবৰৰ তাৰপিছত আহিব কালাৰখিনিত আমাৰ প্ৰথম আছে প্ৰাথমিক ৰং যিটো অইল পেষ্টেল এইটো অইল পেষ্টেল ৰং লাগিব আমাৰ ঠিক আছে অইল পেষ্টেলটোৰ পিছত আহিব আমাৰ পেন্সিলৰ লগতে মই আৰু এটা কথা কৈ গ'লো এই পেন্সিলৰ লগতে আমাৰ পেন্সিল কালাৰো আছে এইখিনি পেন্সিল কালাৰো আছে পেন্সিল এইটোতো ফুলা ব্লেক কালাৰ হয় এইখিনি কালাৰ হয় পেন্সিল এইফালে শুনিলো ঠিক আছে এইখিনি পিছত পূজা পেন্সিল কালাৰ আছে হয় নহয় পেন্সিল কালাৰ দিও আমি কৰিব পাৰোঁ তাৰপিছতহে আমাৰ এইটো অইল পেষ্টেলটো আহে ঠিক আছে অইল পেষ্টেলটোৰ পিছত তোমালোকৰ আহিব ষ্টুডেণ্ট ৱাটাৰ কালাৰ ইয়াৰ দুটা ভাগ আছে এটা ষ্টুডেণ্ট ৱাটাৰ কালাৰ আৰু এটা আছে আৰ্টিষ্ট ৱাটাৰ কালাৰ আৰু ৱাটাৰ কালাৰটোতে আমি এটা ইউজ কৰিব পাৰোঁ কেতিয়াবা তাৰ ৱাটাৰ কালাৰৰ লগত আমি কিটো যিটো স্কেচ পেন বুলি কওঁ স্কেচ পেনটো ৱাটাৰ কালাৰত কেতিয়াবা অকণমান ইউজ হয় মানে হাইলাইট কৰিবৰ কাৰণে কেতিয়াবা অকণমান অইল পেনটো আহিলে এইটো টিউবত আহে ঠিক আছে অইল পেন এইটো টিউব আহে অইল কালাৰ এইটোত আমি তেল ব্যৱহাৰ কৰিব লাগিব ৱাটাৰ কালাৰটো পানী আৰু এইটো হ'ল অইল ইউজ কৰিব লাগিব কাৰণ এইটো অইল আছে টাৰ্পিনটাইন অইল আছে তাৰপিছত লিনচিড অইল আছে ঠিক আছে এক্ৰেলিক কালাৰটো আমাৰ সোনকালে শুকায় ঠিক আছে তোমালোকে ইয়াত দেখা এক্ৰেলিক কালাৰ এইখন এক্ৰেলিক হয় এইখনো এক্ৰেলিক হয় তাৰপিছত এইখন এক্ৰেলিক হয় এইখন অইল কালাৰ হয় এনেকৈ আছে ইয়াত ঠিক আছে অইল কালাৰ আহিলে এতিয়া আমি এইখিনি বস্তু কালাৰ হ'ল যেনিবা আমি প্ৰথম কালাৰখিনি কথাই জানিলোঁ কিন্তু আমি কৰিম ক'ত প্ৰথম আমাক আকৌ বহীখন লাগিব নহয় এখন বহী এখন তোমালোকে যিকোনো হেৰি লৈ ল'ব পাৰা 50 GSM বা 100 GSM বা 200 GSM তাৰমানে এই ডাঠ পাতলটো এই GSMটো যিমান বাঢ়িব সিমান মানে ডাঠ হৈ যাব পেপাৰখন ঠিক আছে ৱাটাৰ কালাৰ কৰিব কাৰণে অকণমান ডাঠ হ'লে ভাল 100 GSM মানৰ হ'লে ভাল 200 GSM এনেকুৱা আৰু বহুত ডাঠো আছে এইটো পেপাৰ এইটো এক্ৰেলিকৰ হয় এখন মানে এখন পেপাৰেই মানে একদম পুৰা হেৰি নিচিনা পুৰা ডাঠ হয় ঠিক আছে ল'ব পৰা তাৰপিছত আমি আৰু এটা বস্তু আছে তোমালোকৰ এইটো ৰোলটো এইটো কেনভাছ বুলি কয় এইটো কেনভাছ ৰোল হয় বৰ্ডো আছে এইখন মই বৰ্ডত কৰিছোঁ এখন কেনভাছ বৰ্ডো পায় ঠিক আছে আৰু এখন ৰোল হয় এইটো কাপোৰৰ নিচিনা কাপোৰ হয় ইয়াত এক্ৰেলিক আৰু অইল কালাৰ কৰিব পাৰি ইয়াত ৱাটাৰ কালাৰ নহয় এক্ৰেলিক আৰু অইল কালাৰ তোমালোকে যেতিয়া মানে ডাঙৰ হ'বা সেই তেতিয়াহে এইখিনি প্ৰয়োজন আছে ঠিক আছে ক্লাছখিনি তোমালোকৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া প্ৰয়োজন আছে তথাপি মই গোটেইখিনি বস্তু তোমালোকক এটা মানে ধাৰণা দিবৰ কাৰণে মই গোটেইখিনি কৈ দিছোঁ দেখুৱাই দিছোঁ ঠিক আছে এইটো হৈ গ'ল তাৰপিছত ৱাটাৰ কালাৰ ইউজ কৰিবৰ কাৰণে আমাক কি লাগিব আমাক ব্ৰাছ লাগিব হয় নহয় ৱাটাৰ কালাৰ কৰিবলৈ আমাক ব্ৰাছ লাগিব আমি আমাৰ ব্ৰাছৰ ছেট আছে ঠিক আছে আমাৰ ব্ৰাছৰ ছেট আছে আমাৰ ৰাউণ্ড ব্ৰাছ আৰু ফ্লেট ব্ৰাছ যিখিনি ঘূৰণীয়া আকাৰৰ হয় সেইখিনি ৰাউণ্ড ব্ৰাছটো 0 পৰা 12 লৈকে সংখ্যাখিনি মানে নাম্বাৰ আমাৰ ব্ৰাছ আছে তাৰমানে যিমান 0 খিনি একেবাৰে সৰু হ'ব তাৰপিছত আহিব 00 তাৰপিছত আহিব 0 তাৰপিছত আহিব 1 2 3 4 5 6 7 8 9 10 11 12টো মানে একেবাৰে ডাঙৰ হ'ব ঠিক আছে ইয়াত মোৰ এইটো 11 নম্বৰ হয় ব্ৰাছ 12 আছে ভিতৰত আছে ঘৰত চাব লাগিব তাৰপিছত তোমালোকৰ ফ্লেট ব্ৰাছখিনিও ঠিক তেনেকৈ আহিব এইখিনি ফ্লেট ব্ৰাছটো বহুত 18-20 লৈকে আহে ফ্লেট ব্ৰাছ এইখিনি ঠিক আছে এইখিনি এতিয়া তোমালোকক ৱাটাৰ কালাৰ কৰিলে প্ৰয়োজন হ'ব তোমালোকক এনে মই অলপ বস্তুবোৰ দেখুৱাই দিবৰ কাৰণে মই লৈ আহিলোঁ ঠিক আছে এতিয়া তোমালোকে আজি প্ৰথম ক্লাছখিনি মই প্ৰথমতে তোমালোকে চাব লাগিব কিমানখিনি পাৰা কিমানখিনি ইম্প্ৰুভ হৈ আছা দেই তাৰপিছতহে মই ক্লাছখিনি হেৰি কৰি দিম কাইলৈ মানে মই আজি অলপ চাওঁ
এটা তোমালোকে নিজৰ পছন্দ মতে